নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ জন্ম হৈছিল 1982 ৰ 19 অক্টোবৰ তাৰিখে গুৱাহাটীত। নিশিতা গোস্বামীৰ পিতৃৰ নাম হৈছে প্ৰদীপ গোস্বামী আৰু এখেতৰ মাতৃৰ নাম হৈছে মলয়া গোস্বামী। এখেতৰ মাতৃ হৈছে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। নিশিতা গোস্বামীয়ে জাগিৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। নিশিতা গোস্বামী অভিনয় কৰা কেইখনমান অসমীয়া জনপ্ৰিয় বোলছবিৰ নাম হৈছে কাদম্বৰী, দীনবন্ধু, চোৰণ চোৰৰ পুতেক, মন যায়, ৰামধেনু। উল্লেখনীয় যে নিশিতা গোস্বামীয়ে দীনবন্ধু, কাদম্বৰী আৰু চোৰণ চোৰৰ পুতেক ছবিকেইখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা পাইছিল। হাইট ৱেইটৰ কথা ক'বলৈ গ'লে নিশিতা গোস্বামীৰ হাইট হৈছে 5.5 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 65 কেজি এপ্ৰক্স। তেওঁৰ স্বামীৰ নাম হৈছে ছায়ান চক্ৰৱৰ্তী আৰু পুত্ৰৰ নাম হৈছে ৰিৱান চক্ৰৱৰ্তী। আৰু নিশিতা গোস্বামীয়ে বৰ্তমান জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি আছে। বন্ধুসকল, আপোনালোকে কোন নিশিতা গোস্বামীৰ অভিনয় চাই ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব আৰু লগতে ভিডিঅ'টি ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।